গৈছিলো আমি ঘৰে ঘৰে বিশ্বকৰ্মা পূজা খাবলৈ, হাই পূজা খাবলৈ। প্ৰকাণ্ড প্ৰকাণ্ড পলিথিন দুটা দুখন হাতত লৈ, ঐ চানা প্ৰসাদ বুনিয়া ভুজিয়া আপেল নাৰিকল, হাই আপেল নাৰিকল। লগতে পালো খাবলে আমি পকা পকা কল, লগতে পালো খাবলে আমি পকা পকা কল। বিশ্বকৰ্মা বাবাৰ ওচৰত সেৱা এটা লৈ উভতিলো আমি সকলোৱে বুলি ঘৰলৈ, উভতিলো আমি সকলোৱে বুলি ঘৰলৈ। যেনটো মনত পেলাই দিলি একেবাৰে লৰালি কাললে। হয় ছাৰ, হামকো কিয়া বুলি ভাবতা হে হয় নাই ছাৰ। আগতে আমি মাই গড ৰাতিপুৱা হ'বলৈ পাইহে ওলাই যাং, আজিকালি নাই সেইবিলাক দিন। আবে ইয়াৰ আজিকালি চবে চেঞ্জ হৈ গ'ল না। আজিকালি বিশ্বকৰ্মা পূজাৰো দুবাৰ দুবাৰ পতা হয়। আজি পাতিব বোলে কিছুমানে কাইলে পাতিব। তাৰমানে কি হ'ল আৰু চব খতম, পৃথিৱীখনে সলনি হ'বগে এনেকে। জানো পাই, হাঁহিলেও কান্দিলেও কান্দিলেও হাঁহিলেও উপায়টোতো নাই না। গতিকে বিশ্বকৰ্মা পূজাৰ উপলক্ষে তহঁতে কিবা সপোনাৰ্থ কবিতা চবিতা লিখিছ নেকি বাৰু? মোৰ ফালৰ পৰা এতিয়া আছে বাৰু ছাৰ, কিন্তু সিমান দীঘলীয়া নহয় মানে। চলি যাব, চিন্তা নকৰিবি, কবিতা হলেই হ'ল। তেনেহলে কি মানে ছাৰ, মই গাব লাগিব নেকি বাৰু? ৰেডি, 1 2 3 গো। দে গা। নো প্ৰব্লেম ছাৰ, নো প্ৰব্লেম। ঘনে ঘনে মোবাইল চোৱা নহয় ভাল কথা, পকেটত পইচা নেথাকিলে নষ্ট হয় মাথা। খেলি মেলি খেলি প্ৰকাণ্ড এটা ঘোষা, 1 বছৰ পাছত আহিল আজি আকৌ বিশ্বকৰ্মা পূজা। ঘৰে ঘৰে পূজা খোৱাৰ মজা আছিল বেলেগ, আজিকালি সেই মজা হৈ পৰিল শেষ। ভঙা চিঙা ভঙা এটুকুৰা লোহাৰ, আয়োজন হৈছে সকলোতে বিশ্বকৰ্মা পূজাৰ। ইমানখিনিয়ে আছিল ছাৰ আজিৰ কবিতাটো, জাষ্ট টিকুট মানি কবিতা। ধন্যবাদ ছাৰ। যিমানখিনিয়ে নহওক অৱশ্যে, যিখিনি কথা কলি কবিতাটোৰ হুমিয়ালি, সেইখিনি কিন্তু মস্ত লাগিছে। হয় ছাৰ, যিকেইটা কথা আছে ইয়াত সেইকেইটা কিন্তু তামান মানে। অলপ আগতে যে ছাৰ আপোনালোকে কৈছিলে খেলি মেলি খেলি, এইটো নহয় কি কয় বোলে, ঘৰে ঘৰে পূজা খোৱাৰ মজাই আছিল বেলেগ, আজিকালি সেই মজা হৈ পৰিল শেষ। এই কথাটো ছাৰ বৰ্তমান চিটুৱেশ্যনৰ লগত মিলে। এইটো আমিও কনচিডাৰ কৰিবই লাগিব। আগৰ দিন আজিকালি নাই। আগতে ল'ৰা ছোৱালীবিলাকে কৈছিলো তহঁতেই চোন বিশ্বকৰ্মা পূজা হৈছে, তাৰমানে পলিথিন লৈ গলিয়ে ইটো ঘৰৰ পৰা সিটো ঘৰলে, সিটো ঘৰৰ পৰা সিটো ঘৰলে, মাহ প্ৰসাদবিলাক পলিথিনত লৈ ঘৰলৈ লৈ আনিছিলি নহয় সুমিয়াই। কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক ওলাই নাযায়। সেইকাৰণে ছাৰ আমি কৈছো যে আৰু 5-6 বছৰ মানৰ পাছত অকলে পূজা পাতিব লাগিব, অকলে চানা প্ৰসাদ খাব লাগিব, চব অকলীয়া হৈ পৰিব ছাৰ। উপায় নাই যি কি নহওক দে, এতিয়া আমি বিশ্বকৰ্মা বাবাৰ ওচৰলৈ যাং। তহঁতে বিভিন্ন ধৰণৰ ভগৱানৰ কথা জান, শ্ৰীকৃষ্ণ, শিৱ বাবা, বিষ্ণু, চব জানো ছাৰ, বিশ্বকৰ্মা বাবাৰ কথাটো জানো। তহঁতে হয়তো বিশ্বকৰ্মা বাবাৰ ফটোখন দেখিছ। ফটোখনত তহঁতে লক্ষ্য কৰিছ না যে কিবা এটা ইউনিক আছে তেখেতৰ। ইউনিক আছে? কি ইউনিক ছাৰ? ৰ আমাৰ বিশ্বকৰ্মা বাবাৰ মুখমণ্ডল তহঁতে নিৰীক্ষণ কৰিছ? ছাৰ। আমাৰ শ্ৰীকৃষ্ণ প্ৰভুৰ মুখখন নিৰীক্ষণ কৰিছ? সেইটো কথা নেকি বাৰু গাইছ? কি সাধাৰণতে বন্ধুসকল, আমাৰ ভগৱান প্ৰভু বিলাকৰ প্ৰায়বিলাকৰ দাড়ি নাই। এইবোলো 33 কোটি দেৱতা আছে, ভগৱান বাৰু এজনে, তথাপি আপুনি শ্ৰীকৃষ্ণ প্ৰভুৰ কথা লক্ষ্য কৰিব, তেখেতৰ দাড়ি নাই। শিৱ বাবা তেখেতৰ হয়তো নাই, কিন্তু বিশ্বকৰ্মা বাবা তেখেতৰ দাড়ি আছে মুখত। গতিকে এইটো এটা ইউনিক বস্তু, আপোনালোকে ভাবি থব পাৰে। এইটো কথাকে মই কৈছিলো। ইনফামিলিয়া মাক চকলাই। তাকে তই ভাবি চোৱাই নাছিলো নহয়। একো নাই দে। এতিয়া আহো মেইন কথালৈ। এতিয়া যিকোনো যন্ত্ৰ পাতি, ইলেক্ট্ৰনিক বস্তুবিলাকৰ দেৱতা ভগৱান প্ৰভু হৈছে আমাৰ বিশ্বকৰ্মা বাবা। হয় ছাৰ, এইটো 100% হয়। এতিয়া দাৰ কুঠাৰ লোহাৰ বস্তুবিলাকৰ ভগৱান প্ৰভু হৈছে বিশ্বকৰ্মা বাবা। সেইকাৰণে আমি আজিৰ দিনটো তেখেতক পূজা কৰো। আমাৰ যান বাহন, আমাৰ ঘৰৰ যিকোনো লাগতিয়াল বস্তু, দাৰ কুঠাৰ লোহাৰ বস্তুবিলাক যাতে আমি ভালকৈ ব্যৱহাৰ কৰিব পাৰো। কাৰোবাৰ যদি গাড়ী আছে তেন্তে ভালকে চলে, যাতে কোনো ধৰণৰ
অসুবিধাৰ আমি সন্মুখীন হ'ব লগা নহয়। ঠিক আছে, সেইবিলাকৰ ভগৱান হৈছে আমাৰ বিশ্বকৰ্মা বাবা। কিন্তু বিশ্বকৰ্মা বাবাৰ বাহন কি জাননা? হয় ছাৰ, বিশ্বকৰ্মা বাবাৰ বাহন হৈছে হাতী। অ'কে, ন' প্ৰব্লেম। এতিয়া আহিব মেইন কেছটো। যদি গাড়ী মটৰ এইবিলাকৰ ভগৱান বিশ্বকৰ্মা বাবা হয়, গাড়ী মটৰ ভগৱান হৈও তেখেতৰ বাহন গাড়ী মটৰ নহয় হাতী হ'ল কিয়? হে ছাৰ, এইটো দেখোন অকমান মন কৰিব লগা কথা। গাড়ী মটৰৰ ভগৱান বিশ্বকৰ্মা বাবা হৈও তেখেতৰ যান বাহন গাড়ী মটৰ নহয় হাতী হ'ল কিয়? য়েছ, হাতী হ'ল কিয়? চিম্পুল কথা ছাৰ, আচল লজিকটো বাৰু নাজানো, কিন্তু কমেডিয়ান ষ্টাইলত ক'বলৈ গ'লে দিছ ইজ মানে ভাইৰেল কথা। হয়তো ভগৱান প্ৰভুৱেও গম পাইছিলে এটা সময়ত যে পৃথিৱীত গাড়ী মটৰ চলিবৰ বাবে যি পেট্ৰল ডিজেল প্ৰয়োজন হয় সেয়া কিন্তু জুই চাই দাম হ'ব, হাতীৰ সমান দাম হ'বগে এটা সময়ত। যেনেকে এতিয়া লিটাৰত বহুত টকা হৈ পৰিল, গতিকে ছাৰে জুই চাই দাম যি পেট্ৰল ডিজেলৰ মূল্য, সেই মূল্যৰ প্ৰতি লক্ষ্য ৰাখি ভগৱান প্ৰভুৱে বিশ্বকৰ্মা বাবাই আগতেই যি চিলেকশ্যন কৰিছিলে নিজৰ বাহন, সেয়া যান্ত্ৰিক যান বাহন নলৈ হাতীটোক লৈ ল'লে। হাতীটোকতো কোনো ধৰণৰ তেল ভৰাব নালাগে, ন' প্ৰব্লেম। ন' প্ৰব্লেম, য়েছ প্ৰব্লেম, ন' প্ৰব্লেম, য়েছ প্ৰব্লেম। কথাটো কমেডিয়ান ষ্টাইলৰ পৰা চাব গ'লে যুক্তি নথকা নহয়। অ' মাই গড ছাৰ, যুক্তি সঁচাকে আছে। ডিজেল পেট্ৰলৰ যিহে দাম, ক'ত আৰু তেল চেল ভৰাব, হাতীটোক বাহন ল'লে। হয় ছাৰ, এয়া বাৰু গাছ সঁচা নহয়, এইটো মানে আমি এয়া ফেচবুকত পাইছিলো দে। হয়তো কিছুমানে সুধিছে কথাটো, চ' মানে আমাৰ ছাৰে প্ৰশ্নটো সোধাৰ কাৰণে মই এক্সপ্লেনেশ্যনটো কৰি দিলো আৰু। যি কি নহওক মস্তি লাগিলে দে। আজি সুন্দৰ লাগিলে তাৰমানে বিশ্বকৰ্মা ক্লাছটো কৰি। হয় ছাৰ, সাধাৰণতে বাৰু আজি স্কুল বন্ধই থাকে, তাকো দেওবাৰ, তথাপি আমাৰ ক্লাছটো কৰাৰ বাবে কি ক'ম আৰু গাইজ, ভালে বেয়া থেংক ইউ ছ' মাছ। হয় ছাৰ, হয় ছাৰ। হ'ব দে, ঠিক আছে বাৰু দে। আৰম্ভণিৰ যি বিশ্বকৰ্মা বাবাৰ চং আছিলে সেই চংটোকে ক্লজিং কৰ। ৰেডি, 1 2 3 গ'। অ'কে ছাৰ, চিয়ৰ। ঐ গৈছিলো আমি ঘৰে ঘৰে বিশ্বকৰ্মা পূজা খাবলৈ, হাই ঐ পূজা খাবলৈ। প্ৰকাণ্ড পলিথিন দুটা দুখন হাতত লৈ, ঐ চানা প্ৰসাদ বুনিয়া ভুজিয়া আপেল নাৰিকল, হাই ঐ আপেল নাৰিকল। লগতে পালো খাবলে আমি পকা পকা কল, লগতে পালো খাবলে আমি পকা পকা কল। বিশ্বকৰ্মা বাবাৰ ওচৰত সেৱা এটা লৈ উভতিলো আমি সকলোৱে বুলি ঘৰলৈ, উভতিলো আমি